जय हिंद दोस्तों आज का वीडियो YouTube के ऊपर মই অভংলৰে আপোনালোকক আকৌ এবাৰ মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কৰোনা লকডাউন, টিকটক বেন আৰু আমাৰ কেইজনমান ইউটিউবাৰ আছে নিজকে নেকি বহুত ডাঙৰ অসমৰ ইউটিউবাৰ বুলি ভাবে, যি নেকি টিকটকাৰবিলাকক ৰোষ্ট কৰি নিজৰ এটা ইমেজ ক্ৰিয়েট কৰিছে যে অসমত তেখেতসকলতকৈ ডাঙৰ ৰোষ্টাৰ নাই। হয়, আমি তোমালোকতকৈ ইমান ডাঙৰ ৰোষ্টাৰ নহয়, কিন্তু আমি এনেকুৱা ৰোষ্টাৰো নহয় যে অসমৰ এনে লোকক ৰোষ্ট কৰি থানাত আমি হাজিৰ হৈ অসমবাসীৰ আগত ক্ষমা প্ৰাৰ্থনা খুজিবলগীয়া হোৱা নাই। হয়, আমি এই বিষয়ে কথা পাতি আমাৰ অসমৰ এজন বিখ্যাত ৰোষ্টাৰ বুলি নিজকে ভবা আমাৰ মিষ্টাৰ ৰাজা বিষয়ে। তেনে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে নাভাবিব যে মই মিষ্টাৰ ৰাজা নাম লৈ নিজৰ এটা পাব্লিচিটি বিচাৰিছোঁ। আচলতে ই কোৱা কথাবোৰ হজম নোহোৱাৰ বাবেহে মই ভিডিঅ'টো বনাবলগীয়া হ'ল। এটা নিউজ চেনেলৰ টক শ্ব' য'ত নেকি উপস্থিত থাকে আমাৰ জাতীয় সংগঠনৰ কিছুমান নেতা আৰু এজন বিজেপি নেতা, আৰু ইয়াৰ মাজতে জাতীয় সংগঠনৰ নেতা ধৈৰ্য কোঁৱৰ তথা বিজেপি নেতাজনৰ মাজত কিবা এটা কথাত তৰ্কাতৰ্কি লাগে। আৰু আপোনালোকে যদি অনুষ্ঠানটো চাইছিলে আপোনালোকে নিশ্চয় জানিব যে আপোনাৰ সেই সময়ত কিটো পৰিস্থিতিত এই তৰ্কাতৰ্কিটো আৰম্ভ হৈছিলে। এতিয়া আহোঁ মেইন টপিকলৈ। এই অনুষ্ঠানটোত যি তৰ্কাতৰ্কি হৈছিলে সেই তৰ্কাতৰ্কিৰ বিষয়ে আমাৰ ইউটিউবাৰ মিষ্টাৰ ৰাজাই কি কৈছে তাৰ বিষয়ে আপোনালোকক অলপ শুনাই ল'ব বিচাৰিছোঁ। মানুহ এজন বিজেপিৰ নেতা হয় আৰু এজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা। এতিয়া অসমৰ চিনাকি কি বুলি দিলে তেওঁলোকে? অসমৰ বাহিৰৰ মানুহে যেতিয়া এই অনুষ্ঠানটো চায় তেতিয়া বাৰু অসমৰ বাহিৰৰ সেই মানুহসকলে কি ভাবিছে যে অসমখনত এনেই কাজিয়া পেচাল হৈ থাকে বুলি শুনিয়ে থাকোঁ, মানুহ মাৰি দিয়ে বুলি শুনিয়ে থাকোঁ, আকৌ নিউজ চেনেলৰ ভিতৰতো এওঁলোকে মানে এনেকৈ যুদ্ধ কৰে। অসমৰ শিষ্টাচাৰ মানে এইবোৰেই, একেবাৰে মিনিংলেছ মানুহ কিছুমান কিন্তু জীয়াই আছে অসমখনত। সঁচা কথা কৈছোঁ। ই কৈছে যে অসমত কাজিয়া পেচাল হৈ থকা বুলি সি বাহিৰত শুনিছে। আৰে তই ক'ত শুনিছ অসমত কাজিয়া পেচাল হৈ থাকে বুলি? আৰু যদি শুনিছ তই উত্তৰ নিদিয় কিয় সেইটো সময়ত? আৰু এই টক শ্ব'টো এটা পুৰণা টক শ্ব', আৰু কি টপিকৰ ওপৰত আলোচনা হৈছিলে সেইটো নিশ্চয় অসমৰ ৰাইজে জানে। আৰু তই সেই টপিকটো আনি পিনি নিজৰ পাব্লিচিটিৰ কাৰণে নিজৰ ভিডিঅ' ভাইৰেল হ'বলৈ এনেধৰণৰ ভিডিঅ' বনাইছ। আৰু ই কি কৈছে আকৌ এবাৰ শুনোৱা হওক। অসমৰ শিষ্টাচাৰ মানে এইবোৰেই, একেবাৰে মিনিংলেছ মানুহ কিছুমান কিন্তু জীয়াই আছে অসমখনত। সঁচা কথা কৈছোঁ। মিনিংলেছ? তই ধৈৰ্য কৰক, তই মিনিংলেছ বুলি ক'ব পাৰিলি? তই নিজে অসমৰ বাবে কি কৈছ এবাৰ তই নিজে ভাবি ল, নিজৰ আত্মসমালোচনা কৰ। লোকক সমালোচনা কৰাৰ আগত তই নিজে আত্মসমালোচনা কৰ। আৰু তই চা, ধৈৰ্য কোঁৱৰৰ লগতে বৰ্তমান অখিল গগৈও জেলত সোমাই আছে অসমৰ বাবে। সকলো ত্যাগ কৰি জেলৰ অন্ধকাৰৰ কোঠালিৰ মাজত তাহাঁতি ইমান দিনে সোমাই আছে। তই আজিলৈকে হয়তো এটা পোষ্ট শ্বেয়াৰ কৰা নাই তাহাঁতৰ মুকলিভাৱে বা গোটেই সমগ্ৰ ৰাইজে, অসমৰ ৰাইজে সেইটো ফেচবুকত এটা ট্ৰেণ্ড চলিছে যে তেখেতসকলক মুক্তি দিব লাগে। কিন্তু তই কি কৰিছ? জেলত থকা মানুহজনক তই কি কৰিছ? মিনিংলেছ বুলি কৈছ। কেলৈ জীয়াই আছে বুলি কৈছ নে কি কৈছ? তই এনেধৰণৰ নিজ শব্দ ইউজ কৰিছ। আৰু তইনো কোঠালিৰ মাজত বুলি ক'লে তই এটা কোঠালি জান, অয়' ৰুমৰ কোঠালি। সেই ভিডিঅ'টো ৰাইজসকল চাওক, ই অয়' ৰুমত কি কাণ্ড কৰিছিলে। অসমৰ অসমীয়া স্বাৰ্থত সেই নিউজ প্ৰগ্ৰামটোত ধৈৰ্য কোঁৱৰে কথা কৈছিলে, আৰু তাৰ বাবে এই বিজেপি লিডাৰজনৰ লগত তৰ্কাতৰ্কি হৈছিলে। আৰু তই কি কৈছ? সেই তৰ্কাতৰ্কিৰ কাৰণে তই বাহিৰত অসমীয়া মানুহ বুলি ক'বলৈ লাজ পাইছ। আৰু তোৰ এই ভিডিঅ'টোৰ কাৰণে আমি কি লাজ পোৱা নাই নেকি? তই এটা ইউটিউবাৰ হয়, তোৰ ফলোৱাৰ্ছ কিমান হয়, তথাপিতো তই এনেধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰিছ। আৰু তই সেই টক শ্ব'টোতকৈ তোৰ এই ভিডিঅ'টো কিমান গুণে ভাল তই নিজে ভাবি চাবি। তোৰ মানুহটো যেনেকুৱা নহয়, তোৰ মগজটো যেনেকুৱা নহয়, তোৰ কামো তেনেকুৱা। আৰু তই নিজকে বৰ ভাল দেখাই পিনি বেলেগক সমালোচনা কৰিবলৈ আহিছ। বন্ধুসকল, এই ভিডিঅ'টো আৰু এটা ক্লিপিং চাই লওঁ আহক। যিজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা তেখেতকো কৈছোঁ, আপুনি ইমান এটা ভাল সংগঠনৰ নেতা হৈ আচলতে বুজি পাব লাগে শিষ্টাচাৰটো কাক কয়। গতিকে আজিৰ তাৰিখত আৰু অসমীয়া বুলি নিজকে চিনাকি দিবলৈ বাহিৰত লাজ লগা হৈ পৰিছে কেৱল আপোনালোকৰ কাৰণে, আপোনালোকৰ নিচিনা কিছুমান ভণ্ড মানুহৰ কাৰণে। ইজনে সিজনক সমালোচনা কৰি আছে, কিন্তু সমালোচনা সহ্য কৰিব পৰা ক্ষমতা এজনৰো নাই। আমি আৰে সহ্য কৰিব কিয়? সেই বঙালীটোৱে অসমীয়াক লৈ অপমান কৰিছিলে, আৰু সেই অপমান এজন অসমীয়া হিচাপে কোনেও সহ্য কৰিব নোৱাৰে। আৰু তোৰ দৰে হিজৰামীবোৰেতো সহ্য কৰিবিয়ে।
হিজৰা কৰি থাকে মুজৰা কৰি থাকে তহঁতিতো এই কৰিবি সহ্য কৰিবি কিন্তু প্ৰকৃত অসমীয়া তেজ থকা মানুহে কেতিয়াও সহ্য কৰিব নোৱাৰে আৰু তাৰ প্ৰত্যুত্তৰ দিবই তোৰ বাবে মই এটা ভিডিঅ' দিছোঁ তই চা ভাল পালে মানে মোক কমেণ্টত লিখিবি ভিডিঅ'টো কেনেকুৱা পালি My heart went. তেন্তে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই আপোনালোকে ইয়াৰ বিষয়ে কি ভাবে সেই বিষয়ে মোৰ কমেণ্ট বক্সত জনাব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে এই ভিডিঅ'টো অতি সোনকালে ভাইৰেল হয় আৰু ইয়াৰ ওচৰ ষ্টাৰ ৰাজাৰ ওচৰলৈ অতি সোনকালে পাই যায়গৈ আৰু লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকললৈ এই ভিডিঅ'টো পাই যায়গৈ আৰু যাতে ইয়াৰ ওপৰত উচিত ব্যৱস্থা ল'ব পাৰে মই তাৰে কামনা কৰিলোঁ কাৰণ এই আগতেও আঁচুৰ ওপৰত এনেধৰণৰ সমালোচনামূলক ভিডিঅ' দি পুলিচৰ ওচৰত চাপিবলগীয়া হৈছিলে তো সেইবাবে মই কৈছোঁ যাতে এই অনাগত দিনত এনেধৰণৰ যাতে ভুল নকৰে যি অসমীয়াৰ বাবে লাগি আছে আৰু তেখেতসকলক এনেধৰণৰ নিজ শব্দ ব্যৱহাৰ কৰি মানে শিষ্টাচাৰ নাজানে বুলি কৈছে আমাৰ ধৈৰ্য কোঁৱৰক তো তেনেধৰণৰ ভিডিঅ' যাতে দিব নোৱাৰে এটা উচিত শিক্ষা দিব লাগে সেইবাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক লগতে মোৰ পেজত যদি নতুন ছাবস্ক্ৰাইব কৰিব অনাগত দিনত আহিবলগীয়া মোৰ ভিডিঅ'বিলাক যাতে আপোনালোকে পাই থাকে তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই জয় আই অসম